আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কথা পাতিব গৈ আছোঁ সেইটো হৈছে আপোনাৰ ফেটি লিভাৰ ডিজিজ। ফেটি লিভাৰ ডিজিজটো কি? যেতিয়া আমাৰ লিভাৰত 5%তকৈ বেছি আপোনাৰ ফেট জমা হয় তেতিয়া আমাৰ এই ফেটি লিভাৰ ডিজিজটো ষ্টাৰ্ট হয়। আৰু লাইফষ্টাইল এক্সপাৰ্টসকলে এই ফেটি লিভাৰটো ফেটৰ ওপৰত ডিপেণ্ড কৰি তিনিটা ভাগত ভাগ কৰিছে। ফেটি লিভাৰ গ্ৰেড 1 যেতিয়া আপোনাৰ লিভাৰত 5-ৰ পৰা 10% অৰ্থাৎ 5-ৰ পৰা 10% যেতিয়া আপোনাৰ ফেট লিভাৰটোত ফেটেৰে জমা হৈ যায় তেতিয়া এইটো কোৱা হয় ফেটি লিভাৰ ডিজিজ গ্ৰেড 1। আৰু যেতিয়া আপোনাৰ 10-ৰ পৰা 15% লৈকে আপোনাৰ লিভাৰত ফেট জমা হয় তেতিয়া এইটো কোৱা হয় ফেটি লিভাৰ ডিজিজ গ্ৰেড 2। আৰু যেতিয়া 30%তকৈ অধিক আপোনাৰ ফেট গৈ লিভাৰত জমা হয় তেতিয়া এইটো কোৱা হয় ফেটি লিভাৰ ডিজিজ গ্ৰেড 3। তো এই যে ফেটি লিভাৰ ডিজিজ, এই ফেটি লিভাৰ ডিজিজটো যদি আমি সঠিক সময়ত সঠিক ব্যৱস্থা গ্ৰহণ নকৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব? লিভাৰ চিৰ'চিছ বা লিভাৰ কেঞ্চাৰ এনেধৰণৰ সমস্যা আমাৰ শৰীৰত দেখা দিব। তো গতিকে বলক আজি মই এই টপিকটোৰ ওপৰত আলোচনা কৰোঁ। নমস্কাৰ, মই ডক্টৰ আবুল হুছেইন, আয়ুৰ্বেদিক চিকিৎসক। আপোনালোকে চাই আছে সম্পূৰ্ণ নিৰাময়। তো যদি কোনোবাই ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কোনোবাই ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি ৰাখিব। এনেধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। তো ফেটি লিভাৰ ডিজিজটো মূলতঃ আপোনাৰ দুই ধৰণৰ। এটা হৈছে আপোনাৰ এলকহলিক ফেটি লিভাৰ ডিজিজ। এইটো আপোনাৰ মূলতঃ যিসকলে এক্সেছিভ এলকহল মদ্যপান কৰে তেওঁলোকৰ কাৰণে এই ফেটি লিভাৰ ডিজিজটো হয়, এলকহলিক ফেটি লিভাৰ ডিজিজটো হয়। আৰু দুই নম্বৰ যোনটো সেইটো হৈছে আপোনাৰ নন এলকহলিক ফেটি লিভাৰ ডিজিজ। এইটো আপোনাৰ কোনো ধৰণৰ মদ্যপানৰ কাৰণে নহয়, এইটো আপোনাৰ আমাৰ লাইফষ্টাইল, আমাৰ খাদ্যাভ্যাস পৰিৱৰ্তনৰ কাৰণে বা বিভিন্ন কাৰণত এই বেমাৰটো হৈ থাকে। তো আজি মই যোনটো ফেটি লিভাৰৰ ওপৰত কথা পাতিম সেইটো হৈছে আপোনাৰ নন এলকহলিক ফেটি লিভাৰ ডিজিজ। গোটেই বিশ্বৰ 25% মানুহ আমাৰ এই ফেটি লিভাৰ ডিজিজত আক্ৰান্ত। আৰু আমাৰ গোটেই বিশ্বৰ টোটেল মুঠ জনসংখ্যা হৈছে আপোনাৰ 800 কোটি। তো ইয়াৰে যদি আপুনি 25% ধৰে তাৰে আপোনাৰ 200 কোটিৰো অধিক লোক এই ফেটি লিভাৰ ডিজিজ আক্ৰান্ত। তো তাৰ মাজত আমাৰ অসমত কিন্তু পিছ পৰি থকা নাই। অসমত প্ৰত্যেক 5জনত এজন এই ফেটি লিভাৰ ডিজিজত আক্ৰান্ত। গতিকে ই এটা পেণ্ডেমিকৰ দৰে আপোনাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিব গৈ আছে। যদি আমি এই ফেটি লিভাৰটো যথা সময়ত যদি যথা ট্ৰিটমেণ্ট বা যথা যদি আমি ইয়াৰ প্ৰতিৰোধ নকৰোঁ তেতিয়াহ'লে এটা সময়ত গৈ অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিব। আপোনাৰ মনত এটা প্ৰশ্ন উঠিব পাৰে যে এই যে ফেটি লিভাৰ ডিজিজ এইটো আমাৰ কিয় এনে অৱস্থা বা এইটো কিহৰ কাৰণে হয়? ইয়াৰ উত্তৰটো আপোনাৰ চিম্পল যে ফেটি লিভাৰ ডিজিজটো হৈছে এটা লাইফষ্টাইল ডিজিজ। অন্য যোনবোৰ লাইফষ্টাইল ডিজিজ আছে ধৰক ৰক্তত উচ্চ কলেষ্ট্ৰল লেভেল বা ডায়েবেটিক বা আপোনাৰ হৃদৰোগ, ধৰক অতিৰিক্ত ওজন বৃদ্ধি বা স্থূলতা বা কেঞ্চাৰ, এনেধৰণৰ যোনবোৰ লাইফষ্টাইল ডিজিজ আছে এই লাইফষ্টাইল ডিজিজৰ দৰে আমাৰ এই ফেটি লিভাৰ ডিজিজটো হৈছে এটা লাইফষ্টাইল ডিজিজ। তো এই ফেটি লিভাৰ ডিজিজটো মূলতঃ আমাৰ ভুল লাইফষ্টাইলৰ কাৰণে হয়। তো আপুনি যদি ইয়াৰ পিছৰ কাৰণবোৰ বিচাৰে তেতিয়াহ'লে আমি কিছুমান কাৰণ আমি দেখা পাওঁ যোনবোৰ আমি নকলে নহ'ব। তো সেই কাৰণবোৰৰ ভিতৰত প্ৰথম যোনটো কাৰণ হৈছে এইটো হৈছে আমাৰ শাৰীৰিক পৰিশ্ৰমৰ অভাৱ। তো বিশ্বজুৰি এটা স্বাভাৱিক লাইফষ্টাইলৰ পৰিৱৰ্তন আহিছে। আজিকালি দেখা গৈছে যে মানুহৰ ব্ৰেইনটো ছুপাৰ ফাষ্ট হৈ গৈছে। মানুহ আজিকালি দিন ৰাতি 24 ঘণ্টাই বিজি হৈ গৈছে, কিন্তু আমাৰ শৰীৰ এলেহুৱা জীৱন পাৰ কৰিছে। কোনোবাই আপোনাৰ চাব বিচনাত শুই আছে, কোনোবাই আপোনাৰ চেয়াৰত বহি আছে গোটেই দিনটো, কোনো শাৰীৰিক পৰিশ্ৰম কৰা নাই। যাৰ ফলত কি হয় আমাৰ শৰীৰত অতিৰিক্ত ওজন বৃদ্ধি হয়, লগতে আমাৰ এই ফেটি লিভাৰ ডিজিজটো আমাৰ দেখা দিয়ে। তাৰপিছত 2 নম্বৰ হৈছে আমাৰ অতিৰিক্ত চেনি বা চেনিযুক্ত খাদ্য আমি গ্ৰহণ কৰোঁ, যাৰ ফলত এই ফেটি লিভাৰ ডিজিজটো হয়। তাৰপিছত আপুনি দেখা পাব যে যিমান আমাৰ ছফ্ট ড্ৰিংকছ আছে, আমি ঠাণ্ডা খাওঁ বা কোকোকলা যি আছে আৰু এইবিলাক এটা ছফ্ট ড্ৰিংকৰ বটলত আপুনি চাব যে 8ৰ পৰা 10 চাহ চামুচ আপোনাৰ চেনি দিয়া থাকে। এই অতিৰিক্ত চেনিবোৰ কি কৰে আমাৰ বডিত গৈ ফেটত ৰূপান্তৰ হয় আৰু এই ফেট গৈ আমাৰ লিভাৰত জমা হয়, যাৰ ফলত আমাৰ এই ফেটি লিভাৰ ডিজিজটো হয়। তাৰপিছত 3 নম্বৰ আছে আমাৰ তৈলযুক্ত বা মছলাযুক্ত বা বাজা পোৰা খাদ্য যোনবোৰ আছে এইবোৰ আমি অতিৰিক্তকৈ আজিকালি গ্ৰহণ কৰা হৈছোঁ, যাৰ ফলত আমাৰ এই ফেটি লিভাৰ ডিজিজটো হয়। আজিকালি এটা বিনোদনৰ মাধ্যম হৈ পৰিছে। আমি সন্ধিয়া হ'লে কি কৰোঁ, আড্ডা মাৰিবলৈ ওলাই যাওঁ হোটেল বা ৰেষ্টুৰেণ্টত। তাতে চাব যে 4-5জন মানুহ একেলগে একগোট হৈ পেলাই কি কৰে, কোনোবাই ম'ম' খাই আছে, কোনোবাই আপোনাৰ পকৰা খাই আছে, কোনোবাই চেংগাৰা, কোনোবাই চাওমিন ইত্যাদি বিভিন্ন ধৰণৰ খাদ্য খোৱা যায়। কিন্তু এই খাদ্যবোৰ আমাৰ শৰীৰত সঠিকমতে হজম হৈছে নে নাই, নে আমাৰ লিভাৰত কিবা এফেক্ট পৰিছে, কিন্তু ইয়াৰ আমাৰ কোনো ধৰণৰ খবৰ নাৰাখোঁ। কিন্তু যাৰ ফলত কি হয় আমাৰ ফেটি লিভাৰ ডিজিজটো
হোৱা দেখা যায় তাৰ পিছত আছে আপোনাৰ ফাষ্ট ফুড বা আমাৰ এই সফট ড্ৰিংক যোনবোৰ আছে এইবোৰৰ কাৰণে আমাৰ এই ফেটি লিভাৰ ডিজিজটো হয় তো যিমান দিন বাগৰি আছে সিমান আমাৰ কি হৈছে আজিকালি ফাষ্ট ফুডৰ দোকানবোৰ বাঢ়ি গৈ আছে আৰু আজিকালি যুৱ প্ৰজন্মবোৰ আমাৰ এই ফাষ্ট ফুডৰ ওপৰত ডিপেন্ডেন্ট হৈ গৈছে যাৰ ফলত কি হৈছে আমাৰ এই ফেটি লিভাৰ ডিজিজটো হোৱা দেখা গৈছে তাৰ পিছত হৈছে অতিৰিক্ত ওজন বৃদ্ধি বা স্থূলতা তো আজিকালি কি হয় যে এই যে আমি চাৰিটা কাৰণ উল্লেখ কৰিলোঁ ওপৰত যে চাৰিটা কাৰণ উল্লেখ কৰিলোঁ এই চাৰিটা কাৰণৰ কাৰণে আমাৰ এই ওজন বৃদ্ধি হয় আৰু এই ওজন বৃদ্ধি হোৱাৰ ফলত কি হয় এই আমাৰ গোটেই শৰীৰৰ ফেটটো গৈ লিভাৰত জমা হয় যাৰ ফলত আমাৰ এই ফেটি লিভাৰ ডিজিজটো হয় তো বলক এতিয়া আমি অলপ ভিতৰলৈ সোমাই যাওঁ তো এতিয়া আপুনি কেনেকৈ গম পাব যে আপোনাৰ ফেটি লিভাৰ হৈছে নে নাই তো ফেটি লিভাৰৰ মূল লক্ষণসমূহ কি কি তো সাধাৰণতে যদি দেখা যায় যে ফেটি লিভাৰৰ কোনো ধৰণৰ লক্ষণ নাথাকে যদি ফেটি লিভাৰ গ্ৰেড 1 বা ফেটি লিভাৰ গ্ৰেড 2 এনে ধৰণৰ যদি সমস্যা হৈ যায় লিভাৰত তেতিয়াও কিন্তু আমাৰ শৰীৰত কোনো ধৰণৰ লক্ষণ দেখা নিদিয়ে আৰু যদি আপোনাৰ শৰীৰত লক্ষণ দেখা দিছে তেতিয়াহ'লে আপোনাৰ শৰীৰত কোনবোৰ লক্ষণ দেখা দিব পাৰে এক নম্বৰ হৈছে আপোনাৰ পেটৰ ৰাইট সাইডে অলপ বিষাব পাৰে আপোনাৰ ভাগৰুৱা বা আপোনাৰ টায়াৰ্ডনেছ বা আপোনাৰ অলপ হেভিনেছ ফিল হ'ব পাৰে তাৰপিছত 2 নম্বৰ যোনটো সেইটো হৈছে আপোনাৰ খোৱা খাদ্যত আপোনাৰ মন নোযোৱা হ'ব পাৰে 3 নম্বৰ যোনটো সেইটো হৈছে আপোনাৰ শৰীৰৰ ওজনটো কমি আহিব পাৰে 4 নম্বৰ আপোনাৰ শৰীৰটো দুৰ্বল ফিল হ'ব পাৰে আপোনাৰ কোনো কামতে মন নোযোৱা হৈ যাব এনেকুৱা আপোনাৰ ফেটি লিভাৰৰ লক্ষণবোৰ দেখা যায় সাধাৰণতে তো এতিয়া আপোনাৰ ফেটি লিভাৰ হৈছে নে নাই আপুনি কেনেকৈ ডায়াগনোজ কৰিব সাধাৰণতে দেখা যায় যে কোনো ধৰণৰ সিম্পটমছ নাথাকে আৰু আমাৰ এটা ডাঙৰ অভ্যাস আছে কি আমাৰ যেতিয়ালৈকে ডাঙৰ কোনো ধৰণৰ বেমাৰ নহয় তেতিয়ালৈকে আমি কোনো ডক্টৰৰ ওচৰত নাযাওঁ তো এই ফেটি লিভাৰ ডিজিজটো মূলতঃ ধৰা পৰে অন্য কোনো বেমাৰৰ কাৰণে যেতিয়া আপুনি আল্ট্ৰাছনোগ্ৰাফ বা লিভাৰ এনজাইমবোৰ যেতিয়া টেষ্ট কৰে তেতিয়া এই মানে আমাৰ এই ফেটি লিভাৰ ডিজিজটো ধৰা পৰে যেতিয়া আপোনাৰ ফেটি লিভাৰ গ্ৰেড 1 বা ফেটি লিভাৰ গ্ৰেড 2 তেতিয়া গৈ আমি দেখাব কিন্তু আমাৰ শৰীৰত কোনো ধৰণৰ সিম্পটমছই নাথাকে তো এই ফেটি লিভাৰ ডিজিজৰ কাৰণে আপোনাৰ কোনবোৰ টেষ্ট নৰ্মেলি আমি কৰোঁ প্ৰথম হৈছে আপোনাৰ সোনোগ্ৰাফি আল্ট্ৰাছনোগ্ৰাফি আপোনাৰ হোল এবডোমেনৰ কৰা হয় তাৰ পিছত আপোনাৰ ব্লাডৰ কিছুমান টেষ্ট কৰা হয় ধৰক HGOT HGPT বা সেৰাম GGT এনেকুৱা ধৰণৰ আপোনাৰ টেষ্ট কৰা হয় তাৰ পিছত লিভাৰ ফাইব্ৰোস্কেন এটো কৰা হয় বা লিভাৰ বায়োপসি এনে ধৰণৰ আমি টেষ্টবোৰ কৰি থাকোঁ এতিয়া আপোনাৰ ফেটি লিভাৰ ডায়াগনোসিস হৈ গ'ল তো এতিয়া ইয়াৰ ট্ৰিটমেন্ট কি এটা দুৰ্ভাগ্যজনক কথা যে এই ফেটি লিভাৰ ডিজিজটো এই ডিজিজটো বা এই ফেটি লিভাৰ বেমাৰটোৰ এতিয়ালৈকে কোনো ধৰণৰ মেডিচিন বা ট্ৰিটমেন্ট ওলোৱা নাই যোনটোৱে নেকি আপোনাৰ এই লিভাৰৰ ফেটটো কমপ্লিটলি আপোনাৰ দুই মচি আপোনাৰ নাইকিয়া কৰি দিব এতিয়া আপুনি হয়তো প্ৰশ্ন কৰিব পাৰে তেতিয়াহ'লে আমি কি কৰিম যদি ইয়াৰ কোনো ধৰণৰ ট্ৰিটমেন্ট বা ইয়াৰ কোনো ধৰণৰ মেডিচিন নাই অবশ্যই কৰিবলগীয়া কিবা নহয় কিবা আছে যেহেতু এটো এটা লাইফষ্টাইল ডিজিজ তো এই ফেটি লিভাৰ ডিজিজটোৰ মেইন ট্ৰিটমেন্ট হৈছে আমাৰ এই লাইফষ্টাইল মডিফিকেশন কৰা বা লাইফষ্টাইল চেঞ্জ কৰা আৰু ইয়াৰ অন্য এটা কথা কোৱা হয় যে ইয়াৰ লাইফষ্টাইল চেঞ্জেছ ট্ৰিটমেন্ট বুলি কোৱা হয় তো আপুনি যদি এই আপোনাৰ লাইফষ্টাইলটো চেঞ্জেছ কৰে আপোনাৰ খাদ্য অভ্যাস যদি পৰিৱৰ্তন কৰে তেতিয়াহ'লে আপুনি এই ফেটি লিভাৰ ডিজিজটোৰ পৰা আপুনি মুক্ত পাব তো ইয়াৰ কাৰণে আপোনাৰ কি কৰিব লাগিব তাৰ কাৰণে আমাৰ খাদ্য অভ্যাস পৰিৱৰ্তন কৰিব লাগিব খাদ্য অভ্যাস পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ দুটা কথাত মন দিব লাগিব এটা হৈছে আপোনাৰ 7 ডেজ ডিটক্স মিৰাকল আৰু 2 নম্বৰ যোনটো হেতু হৈছে আপোনাৰ লো কাৰ্ব লো ফেট মিডিয়াম প্ৰটিন ডায়েট এইকেইটা আপোনাৰ ফলো কৰিব লাগিব তো 7 ডেজ ডিটক্স মিৰাকলটো হৈছে আপোনাৰ এটা মিৰাকল ডায়েট প্ল্যান আৰু এটো লৈ বহুত গৱেষণা হৈছে আৰু বহুত কিতাপো লিখিছে তো যদি আপুনি এই 7 ডেজ ডিটক্স মিৰাকল ডায়েট প্ল্যানটো আপুনি যদি ফলো কৰে তেতিয়াহ'লে চাব যে আপোনাৰ লিভাৰৰ পৰা ফেট কমপ্লিটলি আপোনাৰ নাইকিয়া হৈ যাব তো এই 7 দিনত আপুনি কি কৰিব তো এই 7 দিনত আপুনি কোনো ধৰণৰ ৰন্ধা খাদ্য আপুনি ব্যৱহাৰ নকৰিব তো এই ৰন্ধা খাদ্যৰ পৰিৱৰ্তে আপোনাৰ যোনবোৰ নেচাৰেল ফুড আছে যোনবোৰ নেচাৰেল প্ৰাকৃতিক খাদ্য আছে আপোনাৰ হেবোৰ গ্ৰহণ কৰিব লাগিব তো এইবোৰ যদি আপুনি গ্ৰহণ কৰে তেতিয়া চাব যে আপোনাৰ লিভাৰৰ যিমান ফেট আছে টোটালি আপোনাৰ কমপ্লিট দুই মচি আপোনাৰ নাইকিয়া হৈ যাব প্ৰথম 3 দিন আপুনি কি কৰিব প্ৰথম 3 দিন আপুনি কুহুমীয়া গৰম পানী খাব আৰু কুহুমীয়া গৰম পানীৰ লগত কেতিয়াবা নেমুৰ ৰস বা কেতিয়াবা আপোনাৰ অলপমান পিংক সল্ট দি বা কেতিয়াবা আপোনাৰ অলপ মধু দি এনেকৈ আপুনি দিনটোত 2-3 বাৰকৈ খাব লগতে আপুনি কি কৰিব গ্ৰীন জুইচ যোনবোৰ আছে এইবোৰ
এইবোৰ আপুনি ডেইলি আপুনি 2-3 কাপকৈ খাব এই প্ৰথম 3 দিন আৰু সেকেন্ড 3 দিন আপুনি কি কৰিব ইয়াৰ লগত আপুনি ফল এড কৰিব ফলত আপোনাৰ যিকোনো এক ধৰণৰ পকা ফল হয়তো অমিতা বা পকা কমলা এনে ধৰণৰ ফ্ৰুট খাব বা তাৰ লগত আপুনি বিটৰ জুইচ বিট জুইচ আছে যে বিট জুইচ বা আপোনাৰ ডালিমৰ জুইচ এনেকৈ আপুনি দিনটোত 2-3 কাপকৈ খাব কোনো ধৰণৰ আপোনাৰ ৰন্ধা বঢ়া খাদ্য ইয়াতে খাব পৰা নাযাব আৰু লাষ্ট দিনৰ পৰা আপুনি কি কৰিব আপোনাৰ জীৱন্ত খাদ্যবোৰ ষ্টাৰ্ট কৰিব জীৱন্ত খাদ্যবোৰ কি আপুনি ৰাতি খোৱা টাইমত আপুনি কি কৰিব আপোনাৰ 2-3 ধৰণৰ বাদাম তাৰপিছত আপোনাৰ 2-3 ধৰণৰ দালি বা মগুৰ দালি হওক বুট হওক বা 2-3 ধৰণৰ সিডছ আপুনি এইবোৰ ৰাতিটো পানীত গোটেই ৰাতিটো তিয়াই থব আৰু তাৰ লগত ৰাতিপুৱা আপুনি কি কৰিব এক টুকুৰামান আদা এক টুকুৰামান নহৰু তাতে 2 পিচমান খেজুৰ দিলে দি পেলাই আপুনি এইটো ৰাতিপুৱা সালাড হিচাপে আপুনি খালে তাৰ পিছত কি কৰিব আপুনি দিনটোত 2-3 কাপ মান আপুনি ৰঙা টি বা হাৰ্বেল চাহ আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু এনেকৈ যদি আপুনি এই 7 দিন যদি আপুনি এই ডায়েট প্লেনটো ফলো কৰে তেতিয়া চাব যে আপোনাৰ এই ফেটি লিভাৰটো মোটামুটি আপোনাৰ নাইকিয়া হৈ যাব যোনসকল আপোনাৰ HGPT বা HGOT হাই আছিলে তেওঁলোকে এই ডায়েট প্লেনটো ফলো কৰি যদি এক সপ্তাহ পিছত যদি এই লিভাৰ এনজাইমবোৰ যদি লিভাৰ যোনবিলাক মাৰ্কা আছে এইবিলাক যদি আপোনাৰ ৰিপিট কৰে তেতিয়া আপোনালোকে এটা ৰিজাল্ট পাব যে আপোনাৰ HGPT HGOT বহুত গুণে আপোনাৰ কমি গৈছে তো 7 দিনৰ পিছত আপুনি যোনটো ডায়েট প্লেন ফলো কৰিব সেইটো আপোনাৰ কিছু মানে 2-3 মাহ আপোনাৰ ফলো কৰিব লাগিব তো সেই আপোনাৰ ডায়েট প্লেনটো কি হেতু হৈছে আপোনাৰ লো কাৰ্ব লো ফেট মিডিয়াম প্ৰটিন ডায়েট তো এই 3 মাহ আপুনি কি কৰিব আপোনাৰ ডায়েটত আপুনি ভাত বা ৰুটি এইবোৰ আপুনি এড কৰিব কিন্তু একদম পৰিমাণে কম ৰাতিপুৱা উঠি আপুনি কোনো ধৰণৰ ভাত বা আপোনাৰ ৰুটি এইবোৰ নাখাব দুপৰীয়া অনলি আপুনি 1 কাপ চাউলৰ 1 কাপ ব্ৰাউন চাউলৰ আপুনি ভাত খাব আৰু কোনো ধৰণৰ সুগাৰ জাতীয় খাদ্য বা কোনো ধৰণৰ এলকহল আপুনি নলব তাৰ পিছত বিফ মটন পৰ্ক এইবোৰ আপুনি টোটালি বন্ধ কৰিব লাগিব তাৰ পিছত তেলযুক্ত খাদ্য টোটালি এভয়েড কৰিব লাগিব লগতে আপোনাৰ তেল পৰিমাণে খুব কম যদি আপুনি তেল ইউজ কৰে আপুনি জন কৰা 1 মাহত আপুনি আধা লিটাৰ তেলহে ইউজ কৰিব পাৰিব আৰু তাৰ পিছত আপুনি মাছ মাংসৰ পৰিমাণটো কমাই দিব লাগিব যদি আপুনি মাছ মাংস ব্যৱহাৰ কৰে হয়তো ৰাতিপুৱা আপুনি 1 পিচমান মাছ ললে বা দুপৰীয়া যদি আপুনি আহাৰ গ্ৰহণ কৰে তেতিয়া আপুনি 2 পিচমান চিকেন এনেকৈ আপুনি দিনটোত আপুনি ব্যৱহাৰ কৰিব পাৰিব কিন্তু ৰাতি হলে আপুনি কোনো ধৰণৰ মাছ বা কোনো ধৰণৰ মাংস আপুনি ইউজ নকৰিব তো প্ৰতিদিনে এনেকৈ পৰ্যাপ্ত পৰিমাণে আপুনি চেষ্টা কৰিব যাতে খাদ্যত আপুনি সালাডটো এড কৰিব পাৰে বা যোনবোৰ আমাৰ টেঙা ফল আছে সেইবোৰ আপুনি ডেইলি খাদ্যত এড কৰিব ট্ৰাই কৰিব আৰু এনে খোৱাৰ ফলত চাব যে আপোনাৰ এই ফেটি লিভাৰ ডিজিজটো বহুত পৰিমাণে নাইকিয়া হৈ গৈছে তো ইয়াৰ বাহিৰেও আৰু আমাৰ কিছুমান কৰিবলগীয়া কাম আছে যোনবোৰ আমাৰ এই লাইফষ্টাইল ডিজিজটো হোৱাত সহায় কৰিছিল তো সেইবোৰ কি 1 নম্বৰ হৈছে আপোনাৰ ওজন তো ওজনটো খুব গুৰুত্বপূৰ্ণ তো আপোনাৰ শৰীৰত ফেট জমা হৈছে নে নাই হেতু আপুনি কেনেকৈ গম পাব যেতিয়া দেখিব আপোনাৰ শৰীৰৰ ওজন নৰ্মেলতকৈ 4-5 কেজি আপোনাৰ বাঢ়ি গৈছে তেতিয়া মানে আপোনাৰ শৰীৰত ফেট জমা হৈছে তো প্ৰথমতে আপুনি কি কৰিব আপোনাৰ এভাৰেজ বডি ওয়েট যোনটো আছে হেতু আপুনি জুখিব তাৰ পিছত আপুনি আপোনাৰ বডিৰ আইডিয়েল ওয়েটটো জানিব চেষ্টা কৰিব তো যদি আপোনাৰ আইডিয়েল বডি ওয়েটছতকৈ যদি আপোনাৰ এভাৰেজ যোনটো আপোনাৰ বডি ওয়েট আছে যদি হেতু বেছি আছে তেতিয়াহলে আপুনি হেতু কমাই আনাৰ চেষ্টা কৰিব লাগিব তাৰ পিছত হৈছে আপোনাৰ পৰ্যাপ্ত পৰিমাণে ফিজিক্যাল এক্সাৰসাইজ বা শাৰীৰিক পৰিশ্ৰম তো ডেইলি আপোনাৰ এক্সাৰসাইজ কৰিব লাগিব আপুনি ডেইলি 30 পৰা 40 মিনিট জোৰকৈ আপোনাৰ খোজ কাঢ়িব লাগিব আৰু যদি কোনো ধৰণৰ হাৰ্টৰ সমস্যা নাথাকে বা অন্য কোনো ধৰণৰ ব্ৰেইনৰ ইস্যু নাথাকে তেতিয়াহলে আপুনি 15 পৰা 20 মিনিট সময় আপুনি জগিং কৰিব পাৰে আৰু এনে ধৰণে কৰিলে আপোনাৰ ফেটি লিভাৰ বহুত পৰিমাণে নাইকিয়া হৈ যাব তাৰ পিছত হৈছে আপোনাৰ সপ্তাহত 2 দিন বা এদিন আপুনি ফাস্টিং কৰা সপ্তাহত বা মাহতো আপুনি কৰিব পাৰে যদি আপুনি পাৰে মাহত আপুনি এদিন বা 2 দিন ফাস্টিং কৰক বা ৰোজা ৰাখক আৰু এনে কৰাৰ ফলত কি হ'ব আমাৰ এই ওজনটো কমি অহাত যথেষ্ট পৰিমাণে সহায় হ'ব তাৰ পিছত ডেইলি আপুনি দিনটোত 30 পৰা 40 মিনিট সময়মান সানবাথ কৰিলে কি হয় আমাৰ ভিটামিন ডি লেভেলটো পৰিৱৰ্তন ঘটে যাৰ ফলত আমাৰ এই ফেটি লিভাৰ বা অন্য ডিজিজত আমাৰ সহায় হয়
তাৰপিছত আপুনি ডেইলি দুবাৰকৈ আপুনি মেডিটেশ্যন কৰিলে, মেডিটেশ্যন কৰাৰ ফলত কি হয়, আমাৰ মনটো স্থিৰ হয়, আমাৰ মগজুটো স্থিৰ হয়, আমাৰ বডিটো স্থিৰ হয়। তো আমাৰ যেতিয়া মন বডি এইবিলাক আমাৰ স্থিৰ হ'ব, তেতিয়া আমি যিকোনো কাম কৰিবলৈ আমি মানে সমৰ্থ হৈ যাম। তো এনে কৰিলে আপোনাৰ কি হয়, ফেটি লিভাৰ চাব যে আপোনাৰ ভিজা মাইগ্ৰেশ্যন লৈ আপোনাৰ মালয়েছিয়া গুচি যাব। এই নন এলকহলিক ফেটি লিভাৰ ডিজিজ ইয়াৰ পৰিণতি কি? তো লাইফষ্টাইল এক্সপাৰ্টসকলে কৈছে যে নন এলকহলিক ফেটি লিভাৰ ডিজিজ কমপ্লিটলি প্ৰিভেণ্টেবল এণ্ড ৰিভাৰ্চেবল ডিজিজ। তো আপুনি যদি এইটো চেষ্টা কৰে তেতিয়াহ'লে আপুনি ঘূৰাই আনিব পাৰিব। তো লিভাৰত যেতিয়া আপোনাৰ দিনে দিনে ফেট জমা হৈ গৈ থাকে, তেতিয়া লিভাৰত এটা ইনফ্লামেশ্যনৰ সৃষ্টি হয়, আৰু যাৰ ফলত কি হয়, আমাৰ লিভাৰত এটা নেগেটিভ পৰিৱৰ্তন আহে, যাক কোৱা হয় আপোনাৰ ফাইব্ৰ'চিছ। আৰু ফাইব্ৰ'চিছ হৈ থাকিলে এটা সময়ত লিভাৰত কি হয়, স্কাৰ টিচু জমা হয়, আৰু ই এটা মানে যেতিয়া ই ফাৰ্ষ্ট ষ্টেজত থাকে তেতিয়া ই ঠিকেই থাকে, ফাইব্ৰ'চিছটো আপোনাৰ ঠিক কৰাও সম্ভৱ। কিন্তু যেতিয়া এইটো দিনে দিনে বাঢ়ি গৈ থাকে, তেতিয়া আপুনি ইচ্ছা কৰিলেও এইটো আপুনি ঠিক কৰিব নোৱাৰিব, আৰু এইটো আপোনাৰ ক্ৰনিক ফাইব্ৰ'চিছত আপোনাৰ পৰিণত হ'ব। তেতিয়া আপোনাৰ লিভাৰত আপোনাৰ দুটা মাৰাত্মক ক্ষতিকাৰক মানে ক্ষতি আপোনাৰ হ'ব পাৰে। এটা হৈছে আপোনাৰ লিভাৰ চিৰ'চিছ, আৰু এটা হৈছে আপোনাৰ লিভাৰ কেঞ্চাৰ। আৰু আমি জানো যে এই লিভাৰ কেঞ্চাৰ বা লিভাৰ চিৰ'চিছ এই দুটাৰ কিন্তু কোনো ধৰণৰ ট্ৰিটমেণ্ট নাই বা কোনো ধৰণৰ চিকিৎসা নাই, আৰু এইটো হৈছে আপোনাৰ ইৰিভাৰ্চেবল। তেতিয়া আপুনি চেষ্টা কৰিও আপুনি আপোনাৰ লিভাৰটো ঘূৰাই আনিব নোৱাৰে। কিন্তু তাৰপিছত আপোনাৰ এটাই অপশ্যন আছে, সেইটো হৈছে আপোনাৰ লিভাৰ ট্ৰান্সপ্লেণ্ট। কিন্তু সেইটো আপোনাৰ বহুত কষ্টলি হয়, বহুত ৰিস্কি হয়। তাৰ কাৰণে কি কৰিব লাগিব? তো তাৰ কাৰণে আমাৰ প্ৰতিৰোধ যোনটো কাৰণত আমাৰ এই কষ্ট হৈছিলে, মানে যোনটো কাৰণত আমাৰ এই বেমাৰটো হৈছিলে, সেই কাৰণবোৰ আমাৰ লক্ষ্য ৰাখিব লাগিব, আৰু সেই কাৰণবোৰত আমাৰ বাধা দিব লাগিব। চ' প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। তো সেইকাৰণে আপোনালোকে সকলো নিজৰ লিভাৰটো যতন ৰাখক আৰু সুস্থ ৰাখক। তো আজি মোৰ ভিডিঅ'টো ইমানখিনি আছিলে। দেখা হ'ব পৰৱৰ্তী সময়ত অন্য এটা নতুন ভিডিঅ' লৈ। ধন্যবাদ।